সো গাইজ ফাইনেলি এতিয়া ৰাতিপুৱা হ'ল আৰু এতিয়া বৰষুণ দি আছে দেখিছে পুৰা মানে আজি বতৰো খুব ঠাণ্ডা আৰু যাওঁ নাযাওঁকৈ আজি ওলোৱা হ'লগৈ আৰু আজি যাম মই মৰিগাঁও আৰু তাতে ভাইটিও যাব মোৰ লগত আৰু মামাহঁতৰ ঘৰলৈ যাম আৰু বিহু বুলি এনেই চ' চাওঁ কি হয় আজি অকণমান শুই উঠাৰ লেট হৈ গ'ল আৰু আজি যোৱা কথা নাছিলে মানে কালি যোৱাটো কেঞ্চেল হৈছিলে চ' কিন্তু ছাডেনলি এনেকৈ ওলাব লগা হ'ল সেইকাৰণে ওলাই দিলোঁ আৰু এতিয়া মানে টিকেট বুক নকৰিলোঁ এতিয়া টুকুৰাকৈ যাম আৰু ইয়াৰ পৰা যোৰহাটৰ পৰা নগাঁও এনেকুৱা নিচিনাকৈ যাম আৰু ত' তাৰপিছত দেখা যাব আৰু কি হয় আৰু ষ্টাৰ্টিংটো এনেকৈ কৰিছোঁ আৰু দেৰিও হৈছে এতিয়া যাবও লাগে মানে অকণমান সোনকালে যাব লাগে নহ'লে বাছ চাছ নোপোৱাও চান্স থাকে ন চ' সেইকাৰণে বেছি দেৰি কৰি নাথাকোঁ এতিয়া ওলাওঁ আৰু ঘৰৰ পৰা Even the nights the darkest before the dawn Live your life, live your dream So guys, finally Sivasagar আহিলোঁ Sivasagar আহি কিনে মানে ডাইৰেক্ট বাছ এখনে পালোঁ গুৱাহাটীৰ হয় কিন্তু মই নামিম ৰহাত আৰু ৰহাৰ পৰা এনেকৈ মামাৰ লগতে যাম আৰু ভাইটি ইয়াতে বহি আছে আৰু বাছখনটো কমফৰ্টেবল আছে মানে ফাৰ্ষ্ট ছিটটোৱে পালোঁ মানে ভাইটিৰ লগত পিছত বহিব কৈছিলে কিন্তু দিগদাৰ হৈ যাব ন চ' সেইকাৰণে ফাৰ্ষ্ট ছিটতে ল'লোঁ এতিয়া যাওঁ আৰু কিন্তু বাছখনটো ঠিকে আছে বাৰু কমফৰ্টেবল হয় যদি ট্ৰেভেলাৰ যোৱা অকণমান মানে দিগদাৰ হ'ল ইয়াৰ লগত আৰু বেগ চেগবোৰ অনা নিয়া কৰি দিব লগা হয় ন ডাইৰেক্ট বাছখন পোৱাটো অলপ ভালেই হ'ল আৰু ইয়াতে আছে হোমেন দাও লগ পাই গ'লোঁ ইয়াতে চ' সিও নগাঁও যায় আৰু দুইটা লগতে যাওঁ আৰু আপোনালোকে যদি আহে ইয়ালৈ মানে যাব বিচাৰে গুৱাহাটী বা এনেকৈ নগাঁও চ' ইয়াত কণ্টেক্ট নম্বৰ দিয়া আছে ইয়াত দেখিছে টাইমটো আৰু কণ্টেক্ট নম্বৰ ইয়াত দিয়া আছে ত' যাব পাৰিব এতিয়া জখলাবন্ধা পামগৈ আৰু দেৰগাঁও পাইছোঁহি আৰু আমাৰ বাছখন আছে এইখন দেখিছে বলিন ট্ৰেভেলছ বুলি আছে চ' ইয়াতে এনেই আৰু টয়লেট কৰিবৰ কাৰণে এনেকৈ ৰখাইছিলে ভাইটিক এতিয়া কৰাই আনিলোঁ আৰু এইখন বাছখন চ' এতিয়া যাওঁ জখলাবন্ধাতে কিবা কিবি খাম আৰু লাহেকৈ সৰু সুৰাকৈ ত' এতিয়া গৈ থাকোঁ আৰু বাছত উঠোগৈ এতিয়া To never give up, to never back down You get through the storm Even the nights the darkest before the dawn So guys, finally আমি এতিয়া কাজিৰঙা পাইছোঁ আৰু এইটো ইয়াতে শুই আছে কিনো কৰিব আমনি লাগি গৈছিল এখন বাছতে গৈ চ' এইটোৱেই আৰু এইফালে এচিটো নাই চলোঁ আৰু এনেই ফেনখন লাগি আছে আৰু গৰম উঠিলে লগাবৰ কাৰণে আৰু এইটো হৈছে কাজিৰঙাত এণ্ট্ৰি কৰিলোঁ আৰু 1 hour later. So guys, finally এতিয়া জখলাবন্ধা আহি পালোহি আৰু এনেকুৱা টোপনি ধৰিছিলে মানে একদম কি ক'ম আৰু চ' এতিয়া মুখ চুখ অলপ ধুই লৈছোঁ খুব মানে ভাগৰ লাগিলে এতিয়া আহি কিনে ইয়াত ৰখিছোঁহি কিবা এটা খাই লওঁ আৰু মই এনেকৈ ভাতেই লৈছোঁ আৰু এনেকৈ ৰুটি দিছোঁ এইফালে চ' এতিয়া খাওঁ খাই লৈ কিনে যাওঁ আৰু বাছখন অলপ টাইম ৰখাব নাজানো কিমান টাইম ৰখাই কিন্তু খাই লওঁ ভোকো লাগিছে অথনিৰ পৰা একো খোৱা নাছিলে সেনেকৈ চিপছ এইবোৰ খাই অহা চিপছ এইটো সিটো খাই অহা হৈছিলে কিন্তু ভালকৈ খোৱা নাছিলোঁ চ' ইও খাই লৈ এতিয়া ময়ো খাওঁ আৰু খাই মেলি ওলাওঁ আৰু ইয়াৰ পৰা ফাইনেলি খাই মেলি আহিলোঁ আৰু এতিয়া বাছো ষ্টাৰ্ট দিছে লাহেকৈ যাওঁ আৰু বেছি দেৰি কৰি নাথাকোঁ আৰু সোমাওঁগৈ আৰু এতিয়া বাইকে বহি আছে ফাইনেলি এতিয়া নগাঁও বাইপাছটো পাৰ হ'লোঁ আমি নামিম মানে ৰহাত চ' সেইকাৰণে মামাহঁত আহিব তালৈ আৰু এইফালে গৈ আছোঁ আৰু ৰহা বেছি দূৰ নাই পামগৈ আৰু অলপ টাইমৰ পিছতে চ' মামা ৰখি থাকিব তাত আৰু মামাৰ লগতে ভাইটি আৰু মই যাম মৰিগাঁও চ' চাওঁ কিমান টাইম লাগে ডাইৰেক্ট ৰহা গৈ পাই কিনে মানে ব্লগ কৰিম আৰু মানে ব্লগ আৰু কি আৰু পালোহি আৰু তাৰপিছত চাওঁ মামাহঁতৰ লগত এই ভাইটি দুটা মানে মোৰ যোনটো ভাইটি হ'ব
এই ভাইটি আৰু ভণ্টি সিহঁতো আহিব আৰু সিহঁতকো লগ কৰিম আৰু লগতে যাম আৰু মৰিগাঁৱলৈ Above the skies overseas, I hear them all, those places calling me to never give up, to never back down. You get through the storm. আৰু ইয়াত দেখিছে গাইজ নতুনকৈ টোল গেট বহালে টোল গেট বহাৰ পিছত ফাৰ্ষ্ট টাইম আহিছোঁ কিন্তু আৰু আজিকালিতো আজিকালিতো অসমতো য'তে ত'তে টোল দেখিমেই আৰু ডিব্ৰুগড় যাওঁতে এইফালে দেখা পাওঁ আৰু এইখন দেখিছে এইখন ৰহা ৰোডতে আছে বুলি ক'ব পাৰি গুৱাহাটী যোৱা ৰোডটোত ৰহা বেছি দূৰ নাই আৰু খুব বেছি 2-3 কিলোমিটাৰমান আছে তাৰপিছত পাই যাম আৰু ৰহা A few moments later. So guys, finally আমি ৰহাই পালোহি ভাইটি ইয়াতে ৰখি আছে বেগ চিগাৰেট ধৰিলোঁ আৰু মামাহঁত আহিয়ে আছে মানে 12 বজিয়ে পাইছে আৰু বেছি টাইম নালাগে ইয়াতে অলপ টাইম ৰখোঁ তাৰপিছত যাওঁ আৰু ওলাওঁ ইয়াৰ পৰা আৰু পালোহি আৰু খুব বেছি আধা ঘণ্টা 20 মিনিট আধা ঘণ্টামান লাগিব তাৰপিছতে মৰিগাঁও পাই যামগৈ আৰু চ' এতিয়া অহালৈকে ৰখি থাকোঁ ইয়াতে চ' গাইজ ভাবিছিলোঁ কি ইয়াত বনাই আছে দেখাইছোঁ ৰ'ব এই খাম বুলি ভাবিছোঁ কিন্তু বনাই আহোঁতে টাইম লাগিব বুলিয়ে কৰিছে চ' চাওঁ আৰু দেখি কিনে বহুত টেষ্টি লাগিছে মানে খুব মানে বনাই আছে ন ত' দেখাইছোঁ ৰ'ব ইয়াত বনাই আছে গুমধাম বনাই আছে মানে আমিতো গুমধাম বুলিয়ে কওঁ আৰু ত' বহুত টেষ্টি লাগিছে আৰু এইফালে কিবা কিবি টেঙা চেঙা আছে মানে কিন্তু কেতিয়াও হয়গৈ মামাহঁত অহা আগতে যদি হয়গৈ আৰু এইফালে দি আহিব মামাহঁত এইফালে দি আহিব কিন্তু আগত যদি হয় খাম আৰু ভাইটি ইয়াতে বহাই আছোঁ বেগটোৰ ওপৰতে কিন্তু এতিয়ালৈকে আহি পোৱা নাই বাৰু 3 hours later. চ' এনেই ওলাই আহিছিলোঁ অলপ সেইকাৰণে ভাবিলোঁ কি কিবা এটা টেষ্ট কৰি যাওঁ এইফালে বাৰ্গাৰ এটা লৈছোঁ মৰিগাঁৱৰ বাৰ্গাৰ চ' এতিয়া খাওঁ আৰু ঘৰ যাওঁ আৰু গাইজ ইয়াত বাৰ্গাৰ এটা অৰ্ডাৰ দি ল'লোঁ মৰিগাঁৱৰ বাৰ্গাৰ টেষ্ট কৰি চাওঁ বহুত দিনৰ পিছত চ' এইটো খাই লওঁ তাৰপিছত ঘৰ যাওঁ আৰু এনেই ওলাই আহিছিলোঁ গধূলি টাইমত বুলি চ' এইটো খাই মেলি ডাইৰেক্ট ঘৰ যাওঁগৈ আৰু ঘৰত গৈ লগ পামগৈ One hour later. চ' গাইজ বৰ্তমান আহি পালোঁ এতিয়া আহি পিনে গা চা ধুই মেলি চব ৰেডি মানে কি আৰু কাপোৰ চাপোৰ পিন্ধি ইয়াত মানে আমাৰ তাতকৈ অলপ বেছিয়ে ঠাণ্ডা পাইছোঁ বতাহ চতাহ মাৰি আছে পূৰা আৰু ভাত চাত খোৱা মেলাটো হৈ গ'ল আৰু আহি পাই অলপ মানে গা চা ধুই অলপ ৰেষ্ট ল'লোঁ তাৰপিছত ভাত চাত খালোঁ আৰু এতিয়া মানে অলপ বাহিৰতে বহি আছোঁ আৰু এতিয়া দেখিছে আন্ধাৰ ঠাণ্ডা বতৰ আজি বৰষুণো দিছিলে চ' বতৰটো অলপ বেছিয়ে ঠাণ্ডা হৈ আছে চ' আজিলৈ ইমানেই আছিলে মানে আজি এটা সৰু ব্লগ কৰিলোঁ আৰু মৰিগাঁও অহালৈ কিনে চ' আজিলৈ ইমানেই যদি ব্লগটো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইবটো কৰি দিব আৰু মই চাইছোঁ মানে বহুতে ছাবস্ক্ৰাইব কৰা নাই মানে চাইছে ভিডিঅ'খিনি ছাবস্ক্ৰাইব কৰা নাই যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো টিপি দিব দেই মানে আপোনালোকৰ ছাপোৰ্টটোৱেতো লাগিব ন ত' আজিলৈ ইমানেই আছিলে থেংক ইউ ছ' মাছ ফৰ ৱাচিং বাই